আছোঁ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে কুশলে আছেনে বাৰু? আজি আপোনালোকৰ কাৰণে ভাল লগা এটা ৰেচিপি লৈ আহিছোঁ। এতিয়া মই বইলেড চিকেন লৈছোঁ, চিকেন 100 গ্ৰাম লৈছোঁ। ইয়াতে মই নিমখ দিছোঁ, হালধি দিলোঁ, পিঁয়াজ জিৰা পাউডাৰ 1 চামুচ আছে, ধনিয়া পাউডাৰ 1 চামুচ আছে আৰু জলকীয়া গুড়ি 1 চামুচ আছে। এইখিনি দি দিছোঁ ইয়াতে। নহৰু আৰু আদা জালুক মিক্স কৰি পিচিছিলোঁ, পেষ্টটো দি দিছোঁ। মিট মছলা দিছোঁ 1 চামুচ, গৰম মছলা দিছোঁ 1 চামুচ। এই গোটেইখিনি মই মিক্স কৰি ল'ম। চয়া চচ দিছোঁ 1 চামুচ। ইয়াত ভিনেগাৰ দিছোঁ, আপোনালোকে নেমু দিব পাৰে। ভিনেগাৰ 1 চামুচ দিছোঁ। 15 মিনিটৰ কাৰণে মই ৰাখি দিম। 15 মিনিটৰ পাছত মই ইয়াত দিছোঁ বেচন, পিঠাগুড়ি দিছোঁ। ইয়াত আধা চাউলৰ পিঠাগুড়ি 5 চামুচ, বেচন 5 চামুচ। পিঁয়াজ মই 2টা কাটি থৈছিলোঁ, ইয়াতে দি দিলোঁ। পিঁয়াজ জলকীয়া 2টা কাটিছিলোঁ, দি দিছোঁ। আৰু ইয়াত ধনিয়া মানে এইটো মান ধনিয়া হয়, দি দিছোঁ। এতিয়া ধুনীয়াকৈ লৰাই ল'ম এইখিনি। তেল দিছোঁ 1 চামুচ। এতিয়া মই হাতেৰে ধুনীয়াকৈ পকাই ল'ম। অকণমান পানী দিম, লাহে লাহে পানী দিম অকণমান। বেছিকৈ পানী দিলে বেয়া হৈ যাব। একেবাৰে পানীটো দিব নালাগে। এতিয়া বেচন মই অলপ দি দিছোঁ, আপোনালোকে চাব জোখটো। চিকেনখিনি মেৰিনেট কৰা হৈ গ'ল। এতিয়া এটা কেৰাহী বহাই দিলোঁ আৰু তেল দি দিলোঁ। তেলটো উতল আহিছে আৰু মই গেছটো কমাই দিছোঁ। প্ৰথমে তেলটো মই উতলাই লৈছোঁ, এতিয়া গেছটো মই কমাই দিছোঁ। কমাই দি মই এপিচ মাংস দি দিছোঁ পকৰা। এতিয়া মই লাহেকৈ জুকিয়াই দিছোঁ। জুইখিনি বেছি কৰি দিম, কমাই দি থোৱা আছে মই গেছটো। ভিতৰত এতিয়া মাংসটো সিজিবলৈ কমাই দি ল'ব লাগে, নহ'লে ক'লা হৈ যাব, ভিতৰৰ মাংসটো নিসিজিব। জুকিয়াই দিছোঁ।